আজি আমি মুম্বাইত লাওৰ আগ পাইছোঁ আৰু এটা বেংগলী দোকানী আছে মাছ বেচে তেওঁৰ তাত এইবোৰ পোৱা যায়। তো মই আজি ৰাতিপুৱাই গৈ ৰবিবাৰৰ দিনাখন এইবোৰ লৈ আহিছোঁ আৰু আজি বনাম আৰু বহুত টেষ্টি হয়। লাওৰ আগ খাই বহুত মজা লাগে আৰু বহুত ধুনীয়া মানে ভাল কোৱালিটিৰ পালোঁ, সেইকাৰণে লৈ আহিলোঁ। আজি আমি মুম্বাইত লাওৰ আগ আনিছোঁ বেংগলী দোকানৰ পৰা। এয়া চাওক ৰাইচ, আজি আমি লাওৰ আগ খাম, ফ্ৰেছ লাওৰ আগ। আপোনালোকে কেনেকৈ খাই জনাবচোন মোক কমেণ্টত। আমি অসমত বহুত খাওঁ এইবোৰ আৰু ইয়াত পাবলৈ নাই, সেইকাৰণে আমি আজি বেংগলী দোকানৰ পৰা আনিলোঁ। এয়া বহুত ধুনীয়া কোমল কোমল লাওৰ পাত ফ্ৰেছ। এতিয়া মই চাফা কৰিম এইখিনি। দিনাও ছিঙিব আহিছে, বিচিত্ৰ দেখি, অলপ বোলে বিচিত্ৰ। মই বাৰ্ডেক খুৱাম। এই বাৰ্ডে নাখায়, বাৰ্ডে এইবিলাক নাজানে, কোকাটেল বাৰ্ডে এইবিলাকতো লাওৰ আগ কেনে বুজি পাব। বহুত ধুনীয়া কোমল কোমল পাত, একেবাৰে কোমল। এইটো লাওৰ আগ একদম ফ্ৰেছ, আজিয়ে আহিছে। ঠাৰিবোৰ কোমল নে এইবোৰ টান আছে, পাতবোৰ খাব লাগিব। অঁ, ইমান ডাঙৰেই থাকে। কেৰাহীত জুৰিব। এইটো এনেকৈ বইল কৰিও খায়, পিটিকি খায় লাওৰ আগ, পকৰি বনাই খায়, ভাজি খায়, বহুত টেষ্টি হয়। চফ্ট একদম ভেলভেটি কাপোৰৰ নিচিনা লাওৰ পাতকেইটা। আৰু এয়া মাছ আনিলোঁ, সৰু মাছ। এইটো সৰু মাছ আনিলোঁ, এইটো মাছেৰে কিবা এটা বনাম। আৰু এইটো হ'ল কাটলা মাছ, এইকেইটা অলপ আনিছোঁ। এইখিনি 1 কিলো মাছ। এইখিনি মাছ পিছত বনাম, আজি নবনাওঁ। আজি বনাম এইখিনি মাছ, সৰু মাছখিনি। কিবা টেঙৰা মাছ বুলি কয়, এনেকুৱা মাছ। এইকেইটা মই এতিয়া ধুলোঁ, চাফা কৰিলোঁ। এইটো সৰু মাছেৰে ঔটেঙাৰ জোল। আজি একেবাৰে মজা মাৰি খাম আমি। আৰু এইটো বনি আছে লাওৰ আগ ভাজি, আৰু এটা লাওৰ আগৰ চাটনিও বনাম। এইটো মই বইল কৰিছোঁ ভাতৰ লগত। এইকেইটা লাওৰ পাত মই কুকাৰতে দি দিছিলোঁ ভাতৰ ওপৰত। অলপ এটা দুটা ভাত আছে। আৰু এয়া হ'ল কি, নিমখ আৰু মিঠাতেল, পিঁয়াজ, জলকীয়া। এতিয়া এইটো পিটিকি ল'ম। এইটো হ'ল লাওৰ পাতৰ চাটনি, বহুত টেষ্টি লাগে, বইল লাও পাত। তো আজি এইখন অসমীয়া, পূৰা পিয়'ৰ অসমীয়া থালি। আজি আমাৰ ছানডেৰ লাঞ্চ। এয়া লাওৰ পাত ভজা, ঔটেঙা দি সৰু মাছ, আৰু এয়া লাওৰ পাত পিটিকা আৰু ভাত।